নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিজ চেনেলৰ এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেলটিলৈ। আজি আমাৰ ভিডিঅ'টো যথেষ্ট বিশেষ হ'ব। যিসকলে গ্ৰেড 3 গ্ৰেড 4 প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ বাবে সঞ্জীৱনী স্বৰূপ হ'ব। APSC প্ৰিলিমছৰ জেনেৰেল ষ্টাডিজৰ পেপাৰ 1ৰ আমি সলভ এনসাৰ কি লৈ আনিছোঁ। আজি 18 তাৰিখ 18/3/24 আজি APSC প্ৰিলিমছ পৰীক্ষা আছিলে। APSCৰ পেপাৰ 1 আৰু পেপাৰ 2 পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। আমি ইয়াৰে সলভ এনসাৰ কি আপোনালোকৰ বাবে নিৰ্মাণ কৰিছোঁ। 200 নম্বৰৰ পৰীক্ষা আছিলে। আপোনালোকে চাব পাৰিব যিসকলে ভৱিষ্যতে APSC দিম বুলি ভাবিছে আৰু যিসকলে গ্ৰেড 3 গ্ৰেড 4 প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকেও চোৱাৰ বাবে প্ৰশ্ন কাকতখন চাব পাৰে আৰু কেনেকুৱা প্ৰশ্ন আহে APSCত ইয়াৰ আমি সম্পূৰ্ণ সমাধান ভিডিঅ'টোলৈ লৈ আনিছোঁ। APSCৰ প্ৰশ্ন কাকত ইংৰাজীতেই হয়, তাত অসমীয়া ভাষাত প্ৰশ্নসমূহ নিদিয়ে। যি কি নহওক আমি এনসাৰ কিয় লৈ আনিছোঁ আপোনালোকৰ বাবে। ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আমি টেলিগ্ৰাম লিংক দি দিম, প্ৰশ্নসমূহ আপোনালোকে তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। অফিচিয়েল এনসাৰ কিয় আমি আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, তাত আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আহক প্ৰশ্নসমূহ চাই লওঁ আৰু আপোনালোকৰ উত্তৰটো কি দি আহিছে এয়া মিলাই চাব পাৰিব। ঠিক আছে। 1 নম্বৰ প্ৰশ্নত আছিলে যে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান পৰ্টেল ৱাজ লঞ্চড অন 23rd September 2023 to qualify for financial assistance of 5 lakh under the scheme. Which of the following criteria are necessary? ইয়াৰে কাৰেক্ট এনসাৰ হ'ব 1, 3 and 4। তাৰ মানে the applicant must be a permanent resident of Assam। এইটো প্ৰথমতে হেতু ক্ৰাইটেৰিয়া লাগিলে। দ্বিতীয়তে লাগিব the applicant must have a bank account open before 31st December 2023 আৰু 4 নম্বৰ অপশ্যনটোত আছে the applicant must have a professional degree in engineering, medical, dental, veterinary, fishery, agriculture, etc. গতিকে 1, 3 আৰু 4 গতিকে অপশ্যন চিটো আমাৰ কাৰেক্ট এনসাৰ হ'ব। দ্বিতীয়টো প্ৰশ্নত আছিলে, আমি অপশ্যনসমূহ কৈ নিদিওঁ, ডাইৰেক্ট উত্তৰসমূহ কৈ দিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ আৰ কাৰেক্ট এবাউট বেড বেংক। গতিকে ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডিটো আছে এ বেংক ছেট আপ বাই বেড লোনছ এণ্ড আদাৰ illiquid holdings of another financial institution। ঠিক আছে, ইয়াৰে কাৰেক্ট এনসাৰ 4 হ'ব পিক আপ দ্য ৰং ষ্টেটমেণ্ট ৰিগাৰ্ডিং কি ইণ্টাৰিম বাজেটৰ। গতিকে ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব 3 অনলি, অৰ্থাৎ চিটো দ্য ইকনমিক ছাৰ্ভে ইজ presented 1 day before the presentation of the interim budget. The economic survey is presented 1 day before the presentation of the interim budget। 4 number questioner এতে সুধিছে INS Imphal was delivered to the Indian Navy on 20th November 2023 which of the following statement about INS Imphal is are not correct। গতিকে ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন 4 the ship boasts 100% indigenous content। the ship boasts 100% indigenous content। তো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ অপশ্যন ডি 4 অনলি। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। the hump World War II Museum was opened in Arunachal Pradesh in 2023. Which of the following statement correct? ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব ফাৰ্ষ্ট the museum has been set up in the town of পেচাইহাট। তাৰপিছত হ'ব 2 the hump prefers the dangerous aerial route over the ice covered eastern Himalayan mountains
মাউণ্টেইনছ আৰু ইয়াৰে 4টো হ'ব নেক্সট কুৱেশ্যন 6 নম্বৰ আমি ইমান প্ৰশ্নসমূহ কৈ নাথাকিও মানে যিহেতু 100টা প্ৰশ্ন ইয়াৰ উপৰিও পেপাৰ 2খনৰ ৰেকৰ্ড কৰিব লাগিব আপোনালোকক কাৰেক্ট এনসাৰসমূহ আমি হাইলাইট কৰি দিছোঁ ইয়াতে প্ৰশ্নটোত আহিছিল যে আয়োধ্যা ভাৰ্ডিক্ট যি দিয়া হৈছিল 9 ডিচেম্বৰ 2019ত মানে জাজসমূহ কোন কোন আছিল প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ চাই ল'ব 5জনীয়া কমিটি আছিল জাষ্টিছ ৰঞ্জন গগৈ আছিলে জাষ্টিছ অশোক ভূষণ আছিলে জাষ্টিছ S.A. ববডে আৰু জাষ্টিছ D.Y. চন্দ্ৰচূড় আৰু জাষ্টিছ S. আব্দুল নাজেৰ ঠিক আছে এই 5জন আছিলে কমিটিখনৰ সদস্য 5 মেম্বাৰ আছিলে এইটো প্ৰশ্নটো গুৰুত্বপূৰ্ণ আপোনালোকৰ পৰীক্ষাৰ বাবেও তাৰ পিছৰটো আছে যে মিলাব দিছিলে ঠিক আছে ৱাইল্ড লাইফ সেঞ্চুৰীৰ হৈতে মিলাব দিছিলে 7 নম্বৰটো যিসকলে পৰীক্ষা দিছে তেওঁলোকে জানে যিসকলে দিয়া নাই তেওঁলোকে চাব পাৰে ইয়াতে চাওক C2 আমাৰ যেহেতু কাৰেক্ট এনসাৰ হ'ব ইয়াত মিলাব দিছিলে এৰ 2 আমি এনেকৈ মিলাই দিলোঁ এৰ 2 বিৰ 1 তাৰপিছত চিৰ 3 পানী দিহিং ক'ত আছে শিৱসাগৰত আছে মানে কোনখন জিলাত অৱস্থিত সেইটো সুধিছিলে যেহেতু APSC অকণমান আৰু D4 গতিকে ইয়াৰে খালি এটা খেলিমেলিকে আছিলে ইয়াতে এটা গিবন ৱাইল্ড লাইফ যোৰহাটত আছে পানী দিহিং শিৱসাগৰত আছে প্ৰভা ৱাইল্ড লাইফ সেঞ্চুৰী ক'ত আছে লখিমপুৰত আছে আৰু বিলমুখ ৱাইল্ড লাইফ সেঞ্চুৰী ক'ত আছে বৰদৈবাম বিলমুখ ক'ত আছে হেৰিত আছে ধেমাজিত আছে ঠিক আছে এনেকৈ মিলাব দিছিলে আপোনালোকৰ বাবে এই প্ৰশ্নসমূহ গুৰুত্বপূৰ্ণ গ্ৰেড 3 গ্ৰেড 4ৰ বাবেও দুই এটা প্ৰশ্ন এটা খুব গুৰুত্বপূৰ্ণ বাকিসমূহ প্ৰশ্ন ঠিক সিমান গুৰুত্বপূৰ্ণ নহয় আৰু ইমান হাৰ্ড নাহে বাৰু যিসকলে সলভ এনসাৰ কি বিচাৰিছে ভিডিঅ'টোৰ ডেসক্ৰিপচনত আমি PDF সমূহ আপোনালোকক প্ৰভাইড কৰি দিম ঠিক আছে ইয়াতে সুধিছে যে গ্ৰেমি এৱাৰ্ড 2024 Consider the following statement regarding 2024 Grammy Awardৰ regardingত মানে কোনটো statement শুদ্ধ বুলি সুধিছে so 1 2 আৰু 4 এতে 1 2 আৰু 4 টো আমাৰ শুদ্ধ দিছে জাকিৰ হুছেইন নে 3টা গ্ৰেমি এৱাৰ্ড পাইছিল তাৰ পিছত ৰাকেশ চাউচৰীয়া 1-2 গ্ৰেমিজ আৰু শক্তি ফিউজন যিটো গ্ৰুপ আছে শক্তিত তেওঁলোকে 2024 গ্ৰেমি এৱাৰ্ড পাইছিলে ফৰ দ্য বেষ্ট গ্লোবেল মিউজিক এলবাম ফৰ দিছ মোমেণ্ট ঠিক আছে 1 2 আৰু 4 টো ইয়াতে কাৰেক্ট বুলি সুধিছে প্ৰশ্নসমূহ চাওক অকণমান জটিলকৈ দিছে প্ৰত্যেকটোতে ইয়াতে আমাৰ টেম্পলসমূহ মিলাব দিছে চ' 1 2 মহামায়া টেম্পল আপোনালোকে জানে ধুবৰীত আছে আৰু মালিনী থান ক'ত আছে ইয়াতে ধেমাজিত আছে চ' এই দুটা আপোনালোকে যদি জানে এনসাৰটো কাৰেক্ট হৈ গৈছে চ' 10 নম্বৰত আছিলে আপোনালোকৰ ইয়াতেও ঠিক তেনেদৰে মিলাব দিছে ওকে নেক্সট কুৱেশ্যন এতিয়া 10 নম্বৰ কুৱেশ্যন ইয়াতেও মিলাব দিছিলে চাওক পদ্মশ্ৰী এৱাৰ্ড 1ৰ A2 হ'ব কাৰেক্ট ইয়াতে চাওক 1ৰ A2 হ'ব আৰু যদি আপোনালোকক কুৱেশ্যন পেপাৰখন লাগে আমি ডেসক্ৰিপচন বক্সত কুৱেশ্যন পেপাৰখনো দি দিম আপোনালোকে তাৰ পৰা গৈ A to Z ভালকৈ চাব পাৰিব ষ্টাডি কৰিব পাৰিব আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 প্ৰিপাৰেচন কৰি আছে ঠিক হ'বহু আপোনালোকৰ এনেকুৱা নাহে জাষ্ট আপোনালোকক পেটাৰ্নটো দেখুৱাবলৈ আমি দিছোঁ ইয়াতে চাওক ইয়াতে কাৰেক্ট এনসাৰবোৰ মিলুৱাই আছে এতিয়া উমা চেত্ৰীয়ে ইণ্ডিয়ান ক্ৰিকেট প্লেয়াৰ হয় প্ৰতিমা নন্দী নাৰ্জাৰী কি কৰিছিল তেওঁ সাহিত্য একাডেমি বাল পুৰস্কাৰ পাইছিলে চ' ইয়াতে কাৰেক্ট মিলোৱা আছে যিবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে আমি জনাই দিম এতিয়া চাওক এই প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ হ'ব গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণেও এতিয়া 100 মেডেল যিটো ফাৰ্ষ্ট টাইম এছিয়ান গেমছত 100 মেডেলৰ মাৰ্কটো যেতিয়া ক্ৰছ কৰিছিলে তেতিয়া মানে কিমানটা গোল্ড মেডেল পাইছিলে বুলি সুধিছে প্ৰশ্নটোত চ' গোল্ড পাইছিলে 28টা সিলভাৰ 38 আৰু 41টা ব্ৰঞ্জ মেডেল পাইছিলে
কেতিয়া এছিয়ান গেমছ 2023 এইটো মনত ৰাখিব অকণমান শৰ্টকাট কৰি দিওঁ 12 নম্বৰ প্ৰশ্নটোত আছিলে যে ইজৰাইল হামাছৰ মানে যেতিয়া যুদ্ধ চলি আছিলে আমি অসমীয়া ইংলিছ দুটা ভাষাতে অকণ কৈ দিছোঁ যাতে সকলোৰে সুবিধা হয় আৰু যথেষ্ট খৰখেদাকে ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ বাবে দুই এটা ভুল হয়তো ভুল মানে উচ্চাৰণত সৰু সুৰা ভুল ৰৈ যাব পাৰে সেইটো বাৰু কমেণ্ট বক্সত আপোনালোকে জনাই দিব অপাৰেশ্যন অজয় এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মানে এটা ইনিচিয়েটিভ আছিলে কেতিয়া আছিলে ইজৰাইল হামাছ যেতিয়া যুদ্ধ হ'ল তেতিয়া মানে ৰেস্কিউ কৰা যিটো অপাৰেশ্যন সেই অপাৰেশ্যনটোৰ নাম দিছিলে অপাৰেশ্যন অজয় 2023 ভাৰতীয় মানে লোকসকলক ৰেস্কিউ কৰিছিলে তো নেক্সট আছে ইয়াতেও ঠিক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল যে মিলাব দিছিলে কোনটো এৰ টুটো হ'ব মানে এতিয়া চাওক হিষ্ট্ৰিকেল মানে ঐতিহাসিক টুৰিষ্ট প্লেচ অসমৰ আৰু কোনখন জিলাত অৱস্থিত সেয়া সুধিছিলে পথৰুঘাট আছে আপোনালোকে জানে দৰং মানে দুই তিনিটা যদি জানে আপোনালোকে তেতিয়া বস্তুখিনি মিলাব পাৰিব C2 4 হ'ব আৰু তো ইয়াত আমি এনেকৈ মিলাই দিছোঁ চ' কাৰেক্ট এনচাৰ ইয়াতে আপোনালোকৰ বি হ'ব মানে যদি এই APSC ক্ৰেক কৰিবলৈ আপোনালোকৰ ডিপ নলেজ লাগিব গ্ৰেড 3 গ্ৰেড 4 ঠিক তেনেকুৱা ডিপ নলেজ আপোনালোকৰ প্ৰয়োজন নহয় তথাপিও বিষয়বস্তু সম্পৰ্কে জ্ঞান থকাটো যথেষ্ট প্ৰয়োজনীয় আমি কম সময়ৰ ভিতৰত কুৱেশ্যন পেপাৰখিনি কমপ্লিট কৰি দিবলৈ তেনেধৰণে 14 নম্বৰ প্ৰশ্নটো আছিলে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ব্লকচেইন হুইচ ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট ইয়াৰে ষ্টেটমেণ্ট দিছিলে বিভিন্ন ধৰণৰ চ' কোনটো ষ্টেটমেণ্ট কাৰেক্ট দিছিলে ইয়াৰে 1 আৰু 2টো কাৰেক্ট যিসকলে পৰীক্ষা দিছে তেওঁলোকে ভালকৈ জানিব আৰু তেওঁলোকে নিজৰ এনচাৰ কিও মিলাই চাব পাৰে ডিছক্ৰিপশ্যনত আমি অফিচিয়েল এনচাৰ কিটো আপোনালোকক প্ৰভাইড কৰি দিম চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব বি এতিয়া 15 নম্বৰ প্ৰশ্নটোত আছিলে যিবিলাক এটো আমাৰ বাবে গুৰুত্বপূৰ্ণ হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড চুকাফা এৱাৰ্ড 2023 এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ বাবে মানে অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 প্ৰিপাৰেশ্যনৰ বাবে গুৰুত্বপূৰ্ণ আৰু যিসকলে APSC দিম বুলি ভাবিছে নেক্সট টাইম তেওঁলোকে প্ৰশ্নসমূহ চাব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আপোনালোকে ইচ্ছা কৰিলে PDF টো ডাউনলোড কৰি লৈও চাব পাৰিব ঘৰত প্ৰিণ্ট আউট লৈ খুব ধুনীয়াকৈ চাব পাৰিব আৰু আমি এনচাৰ কি আপোনালোকক ডিছক্ৰিপশ্যন বাকচৰে আমাৰ টেলিগ্ৰাম যিটো চেনেল আছে তাত আমি প্ৰভাইড কৰি দিম আপোনালোকে ডাউনলোড কৰি লৈ প্ৰিণ্ট আউট ওলাই ল'ব ঠিক আছে পৰৱৰ্তী সময়ত যেতিয়া আমি APSC সিৰিজ আনিম তেতিয়া আমি বিশদভাৱে এই বিষয়ে ডিসকাস কৰিম যি নহওক চুকাফা এৱাৰ্ড 2023 ত কোনে জিতিছিল মানে ধীৰেন্দ্ৰনাথ বেজবৰুৱা ঠিক তেনেদৰে 16 নম্বৰ প্ৰশ্নটোত আছিল আমাৰ হু এমং দ্য ফলোয়িং আৰ অৰ্জুনা এৱাৰ্ড এতিয়া অৰ্জুনা এৱাৰ্ড উইনাৰ কোন আছে আমি জানো ভগেশ্বৰ বৰুৱা আছে দ্বিতীয়তে মনালিসা বৰুৱা মেহতা আৰু চতুৰ্থতে জয়ন্ত তালুকদাৰ গতিকে ইয়াত প্ৰশ্নসমূহ ঠিক তেনেদৰে আহে আৰু আপোনালোকে জানে মহিলাসকলক 10,000 টকা দিব সোশ্যাল মিডিয়াত মানে খুব এটো আঁচনি খুব পপুলাৰ আঁচনি বুলি ক'ব লাগিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ইয়াক এনাউন্স কৰা হৈছিল জানুৱাৰী 2024 ত এই আঁচনিখনৰ এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ইয়াতে সুধিছে 1 3 আৰু 4 হ'ব 1 3 আৰু 4 এটো হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু প্ৰশ্নখন দিয়াৰ বাবে মই মোৰ বন্ধুজনক খুব ধন্যবাদ জনাইছো ভিডিওটোৰ মাধ্যমতে আমি খৰখেদাকে ভিডিওটো নিৰ্মাণ কৰি আমাক এনসাৰ কিও প্ৰভাইড কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ এতিয়া অল ওমেন আৰু সেলফ হেল্প গ্ৰুপক এই আঁচনিটো প্ৰদান কৰা হৈছে তেওঁলোকে মানে ল'ব পাৰিব লগতে অমৃত বৃক্ষৰ মানে প্ল্যান্টেশন কৰা গছডাল আপোনালোকে যি গছ ৰুই 100 টকাকে পাইছিলে সেই গছডাল সাৰ্ভাইভ কৰি আছে নে নাই হেতু দিব লাগিব লগতে যদি জেনাৰেল আৰু OBC ক্যাটেগৰীৰ হয় তেওঁলোকৰ মানে হেৰি cannot have more than 3 children so তেওঁলোকৰ মানে সন্তানৰ সংখ্যা more than 3 হ'ব নোৱাৰে
ঠিক আছে এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিলে আৰু এই আঁচনিখনৰ বিষয়ে আমি আৰু নেক্সট ভিডিঅ'ত বাৰু আলোচনা কৰিম MMUA মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান খুব জনপ্ৰিয় এইখন যোজনা আৰু এইখন যোজনাৰ পৰা প্ৰশ্ন আহিব পাৰে আপোনালোকৰ গ্ৰেড 3 অন্তত গ্ৰেড 4তো এইটো আহিব পাৰে অকণমান খালি সহজকৈ দিব কিন্তু পেটাৰ্ণটো চাব ঠিক তেনেকুৱাই হয় প্ৰতিটো চৰকাৰী চাকৰিত সেইকাৰণে প্ৰিলিমছৰ পিছত মেইনছ থাকে এতিয়া লাচিত বৰফুকন এৱাৰ্ড যি প্ৰদান কৰা হয় সেই এৱাৰ্ডটো ক'ত দিয়া হয় NDA নেশ্যনেল ডিফেন্স একাডেমীত If an individual is awarded with a gold medal called Lasit Borphukan Medal as the best army cadet where she passed out from NDA ঠিক আছে তো আমি যিবিলাক ক্ৰনলজিকেল অৰ্ডাৰ বা তেনেকুৱা প্ৰশ্নসমূহ ঠিক মানে তেনেকৈ বিশদভাৱে আলোচনা নকৰোঁ এইটো ভিডিঅ'ত এতিয়া আমাক দিছে যে আসাম লেজিসলেটিভ এছেম্বলিৰ স্পিকাৰসমূহ ক্ৰনলজিকেল অৰ্ডাৰত আমাক মিলাব দিছে চ' ইয়াৰে প্ৰথমটো 3 হ'ব তাৰপিছত 2 হ'ব তাৰপিছত 4 হ'ব তাৰপিছত 1 হ'ব গতিকে আমাৰ কাৰেক্ট এনচাৰটো C হ'ব এতিয়া ডিম্বেশ্বৰ শৰ্মা ঠিক তেনেদৰে আপোনালোকে এইখিনি চাই ল'ব বাৰু গোটেইখিনি ক'লে আৰু আজি ৰাতি হৈ যাব এৰেঞ্জ দা এতিয়া ডিচেণ্ডিং অৰ্ডাৰত মানে সজাব দিছে ইয়াত কি অসমত এটা চাওক আগৰ কুৱেশ্যনটোত আমি কোৱা নাই কিন্তু ইয়াতে আপোনালোকে ফুল লিষ্টখন জানিব লাগিব ক্ৰনলজিকেল অৰ্ডাৰত দিছে মিলাব মানে কি আপোনালোকে ফুল লিষ্টখন ডাউনলোড কৰি ল'ব লাগিব চাব লাগিব আসাম লেজিসলেটিভ এছেম্বলিৰ যিসকলে APSCৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে ভিডিঅ'টো পোষ্ট কৰি যাওক আপোনালোকে লিষ্টখন ডাউনলোড কৰি লিখি ৰাখক আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে জানিব লাগিব আৰু পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে জানিবলৈ আপোনালোকে চাব পাৰে তো ইয়াতে আমাৰ কাৰেক্ট এনচাৰটো আমি দিয়ে দিছোঁ বাৰু নেক্সট কুৱেশ্যনত আমাক সুধিছে যে মানে 2011 চনৰ যি সেন্সাস আছিলে ইয়াৰ ওপৰত ভিত্তি কৰি মানে কোনটো ভাষা আটাইতকৈ বেছি কয় অসমত অসমীয়া নেক্সটত আছে বেংগলী তাৰপিছত বড়ো তাৰপিছত মিচিংটো হৈছে অসমত মানে প্ৰথমতে অসমীয়া কয় তাৰ ভিতৰত নেক্সটত বেংগলী কোৱা মানুহৰ সংখ্যা অধিক তাৰপিছত বড়ো তাৰপিছত মিচিং ঠিক আছে এতিয়া 21 which of the following are not the works of মাধৱদেৱ তলৰ কোনখন মাধৱদেৱৰ ৰচনা নহয় বুলি সুধিছে চ' ইয়াতে C4 অনলি অৰ্থাৎ নামঘোষাখন মাধৱৰ হয় ভক্তি ৰত্নাৱলীও মাধৱৰ হয় ভূমিলেটো মাধৱদেৱৰ হয় চ' বালিচলনখন মাধৱদেৱৰ নহয় তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আমি জাষ্ট দেখুৱাৰ কাৰণে দিছোঁ নেক্সট যদি আপোনালোকক বিশদভাৱে আলোচনা কৰিব লাগে আমি সেয়াও কৰিম এতিয়া নেক্সট কুৱেশ্যনটোত সুধিছে যে মানে A3 এতিয়া 22ত আছে মানে ডিষ্ট্ৰিক্টসমূহ মেচ দ্য ফলোয়িং প্লেচ অফ আসাম আৰু তিতাবৰ এতিয়া যোৰহাট জিলাত তাৰপিছত বি নম্বৰ আপোনালোকৰ এক্সকিউজ মি এক ছেকেণ্ড ৱেইট কৰিব এতিয়া দেউলাহাল ক'ত ঠিক আছে তিতাবৰ আমি যোৰহাট দিলোঁ বিত আছে দেউলাহাল নলবাৰী আৰু চিট 1 অৰ্থাৎ নাজিৰা শিৱসাগৰ নাজিৰা আৰু সৰ্থেবাৰী ক'ত বৰপেটাত এতিয়া ধৰক আপোনালোকে জানে সৰ্থেবাৰীখন বৰপেটাত ঠিক আছে দেউলাহাল নলবাৰী এই দুখনে জানে চ' এই দুটা জানিলেও আপোনালোকে এই বস্তুখিনি মিলাই ল'ব পাৰিব APSCতে হওক যিকোনো পৰীক্ষাত হওক অকণমান মানে এটা জেনেৰেল নলেজ যিটো বুলি কওঁ আমি বা নিজৰ যিটো বুদ্ধিৰ ক্ষমতা প্ৰতিটো বস্তু পঢ়া সম্ভৱ নহয় কিছুমান আইডিয়াৰ ওপৰত বেছ কৰিও দিব পাৰি এতিয়া এগ্ৰ ক্লাইমেট জোন সুধিছে ইয়াতে হুইচ অফ দ্য ফলোয়িং নেম অফ দ্য এগ্ৰ ক্লাইমেট জোন অফ আসাম আৰ নট কাৰেক্ট বুলি সুধিছে চ' ইয়াতে কাৰেক্ট এনচাৰ 2 আৰু 3 এই 2 আৰু 3 কাৰেক্ট নহয় তো কাৰেক্ট এনচাৰটো ইয়াতে অপশ্যন ডি এতিয়া
Which of the following statement are correct about the Women's Reservation Bill 2023 against কোনটো statement correct বুলি সুধিছে তো 1 আৰু 2 টো correct বুলি দিছে ইয়াতে 1 আৰু 2 অৰ্থাৎ The Women Reservation Bill 2023 কি কৰিছে 33% ৰিজাৰ্ভেশ্যন দিছে ক'ত দিছে লোকসভা আৰু এছেম্বলিজ অফ ষ্টেট ক'ত দিছে নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী আৰু ঠিক একেধৰণৰ ৰিজাৰ্ভেশ্যন উইল অলছ' বি প্ৰভাইডেড উইদিন দ্য চিটছ ৰিজাৰ্ভ ফৰ ST এণ্ড SC ঠিক আছে SC এণ্ড ST তো ওমেন ৰিজাৰ্ভেশ্যন বিলৰ এগেইনষ্টত 1 আৰু 2 ষ্টেটমেণ্ট এই দুটা শুদ্ধ যিসকলে নেক্সট টাইম দিম বুলি ভাবিছে এক্সাম APSC সো তেওঁলোকৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব ইয়াতে চাওক ষ্টেটমেণ্টছ সব প্ৰশ্ন ষ্টেটমেণ্ট আহিছে কোনটো শুদ্ধ দিব দিছে আপোনালোকক MCQ দিছে যদিও অকণমান জটিলকৈ দিছে বস্তুখিনি আৰু হ'বই দিয়কচোন এপ্ৰক্স 70,000 মানে হয়তো পৰীক্ষা দিছে কাৰেক্ট যেটো সংখ্যা মই নাজানো মই নেক্সট ভিডিঅ'ত বাৰু জনাই দিম কিন্তু চাওক তাৰ ভিতৰত প্ৰায় 250টা পোষ্ট আছে গতিকে প্ৰশ্ন অকণমান হাৰ্ড হ'বই সো ইয়াতে সুধিছে যে ইয়াতেও মিলাব দিছে ষ্টেটমেণ্ট দিছে ইয়াতে বালিকা সমৃদ্ধি যোজনা বেটি বচাও বেটি পঢ়াও এই ষ্টেটমেণ্ট কেইটাৰ এগেইনষ্টত কোনটো শুদ্ধ বুলি সুধিছে সো ইয়াতে আমাৰ দিছে A4 এতিয়া যদি বুজাই দিব লাগে বহুত সময় যাব B3 C2 আৰু D2 1 এতিয়া ধৰক এটা ষ্টেটমেণ্ট আমি পঢ়ি লওঁ বেটি বচাও বেটি পঢ়াওত A4 টো হৈছে ৰিমুভিং জেণ্ডাৰ বায়াছ সিলেকশ্যন এবৰ্শনছ ফৰ দ্য গাৰ্ল চাইল্ড মানে এবৰ্শন যি কৰোৱা হয় মানে যেটো লিংগ পৰীক্ষা কৰায় আৰু মানে যদি গম পায় যে মহিলা সন্তান আছে তেতিয়া কি কৰা হয় মহিলা সন্তানটোক ভ্ৰূণ হত্যা আমি সচৰাচৰ অসমীয়াত কওঁ যে ভ্ৰূণ হত্যা সো ভ্ৰূণ হত্যা কৰায় তাৰ বাবে এটা আঁচনি ওলাইছিল চৰকাৰে বেটি বচাও বেটি পঢ়াও প্ৰথমতে ছোৱালীক বচাব লাগিব আৰু ছোৱালীক পঢ়াব লাগিব ঠিক তেনেদৰে প্ৰতিটো এতিয়া CBSE উড়ান স্কিম এতিয়া C2 CBSE উড়ান স্কিমটো কি ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা 11-12 ষ্টেণ্ডাৰ্ডৰ ছোৱালীসকলক ঠিক তেনেদৰে ইয়াতে বিৰ হ'ব 3 বালিকা সমৃদ্ধি যোজনা কি ফাইনেন্সিয়েল ছাপোৰ্ট প্ৰদান কৰা কোনখিনিক BPL কেটেগৰীৰ যিসকল মহিলা আৰু তেওঁলোকৰ মাতৃসকলক টু প্ৰভাইড fiscal support to young girls and their mothers who belong to BPL category so BPL category যিসকল মাক আছে তেওঁলোকক সাপোৰ্ট কৰা আৰু D1 so ইয়াতে হ'ব নিউট্ৰিয়েন্ট লেভেল টু ইমপ্ৰুভ কৰা সো ঠিক তেনেদৰে প্ৰতিটো প্ৰশ্ন আমি এগেইনষ্টত আলোচনা কৰিব পাৰো ভিডিওটো দীঘলীয়া হৈ যাই আছে অকণমান ছুটি কৰিব লাগিব সো নেক্সট কোৱেশ্চনটো আছে ইয়াতে চাওক সব ষ্টেটমেণ্ট আছে আপোনালোকৰ কোনটো শুদ্ধ ইয়াতে মিলাব দিছে A3 এতিয়া ইয়াতে দিছে যে ট্ৰাইবেল গ্ৰুপ হ'ব এটা মণিপুৰৰ হয় মাৰাম B1 অৰ্থাৎ জৰুৱা হয় আন্দামান নিকোবৰ আইল্যান্ডৰ সিট আছে বিৰহৰটো হৈছে আমাৰ ওড়িশাৰ হয় বিৰহৰ ঠিক তেনেদৰে ৰিয়াংটো হয় আমাৰ ত্ৰিপুৰাৰ ঠিক আছে জনগোষ্ঠীসকল সুধিছে কোনটো টেৰিটৰি তেওঁলোকে বিলং কৰে সো নেক্সট এটা এডু ষ্টেটমেণ্টটো সুধিছে 2011 সেন্সাছৰ ওপৰত যথেষ্ট কোৱেশ্চন আহা আমি দেখিবলৈ পাইছো সো শিডিউল কাষ্টৰ ওপৰত সুধিছে যে কোনটো ষ্টেটমেণ্ট শুদ্ধ বুলি দিছে সো ইয়াৰে কাৰেক্ট এনসাৰ 1 2 আৰু 3 এই তিনটা ষ্টেটমেণ্ট 1 2 আৰু 3 এই তিনটা ষ্টেটমেণ্ট শুদ্ধ বুলি দিছে ইয়াতে পৰৱৰ্তী সময়ত আৰু বিশদভাৱে আমি আলোচনা কৰিম যেহেতু প্ৰশ্ন শেষ কৰিব লাগিব 100টা প্ৰশ্ন ভিডিওটোৰ মাধ্যমত ডিৰ আমাৰ কাৰেক্ট এনসাৰটো হ'ব
এ আপোনালোকে স্ক্ৰীনশ্বট লৈ মিলাই চাব পাৰে আমি দীঘলীয়া হৈ আছে বাবে কিছু ছুটি কৰি আছোঁ সো ইয়াতে সুধিছে আমাৰ ফেমাছ পাৰ্চনেলিটিজ তেওঁলোকৰ যি এৱাৰ্ড এতিয়া A1 প্ৰণৱজ্যোতি ডেকা সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে B3 আৰু অৰূপ কুমাৰ দত্তই পাইছিলে শ্ৰী মাধৱদেৱ এৱাৰ্ড C4 অৰ্থাৎ ডক্টৰ জয়ন্তী চুটিয়াই পাইছিলে সতী সাধিনী এৱাৰ্ড আৰু D2 অৰ্থাৎ ডক্টৰ তিথি জামিৰে কি হেৰি লাভ কৰিছিল এৱাৰ্ড লাভ কৰিছিল কালীচৰণ ব্ৰহ্ম এৱাৰ্ড লাভ কৰিছিলে খুব মানে সৰু সৰু হৈছে আখৰবোৰ জুম কৰি দিছোঁ বাৰু এতিয়া ৰামচন্দ্ৰী টেম্পল যি নিৰ্মাণ কৰা হৈছিল 1200 শতাব্দীত সো এইটো কোনখন নদীৰ মানে পাৰত অৱস্থিত সুধিছে মাহুৰ নদীৰ পাৰত অৱস্থিত ঠিক তেনেদৰে কিছুমান প্ৰশ্ন ডাইৰেক্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবিলাক মানে ডাইৰেক্ট এনসাৰ আপোনালোকে মুখস্থ কৰি বা পঢ়িলেও পাৰিব কিন্তু মেক্সিমাম কুৱেশ্যন আপোনালোকে এনেকুৱাকৈ দিছে যাতে আপোনালোকে মানে পঢ়ি নহ'ব আপোনালোকৰ বিষয়বস্তুৰ ওপৰত গভীৰ নলেজ লাগিব এতিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ তেওঁৰ বিষয়ে সুধিছে কোনটো ষ্টেটমেণ্ট 2 আৰু 3 টো শুদ্ধ বুলি দিছে ইয়াতে সো 2ত আছিল এতিয়া মহাত্মা গান্ধী আৰু চৰ্দাৰ ৱেৰ সেলমেট আছিলে তেওঁলোকে একখন জেলতে আছিলে ঠিক আছে কোনখন জেলত নাইনি জেলত আছিলে জেলখনৰ নাম আছে NAINI ঠিক আছে আৰু ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে তেওঁক 1989 চনত সো ঠিক 32 নম্বৰ প্ৰশ্নটোত আছে আমাৰ আহোমসকলৰ ৰুলাৰ্ছক কি নামেৰে জনা যায় A3 অৰ্থাৎ সুচেংফা কি নামেৰে জনা যায় প্ৰতাপ সিংহ নামেৰেও জনা যায় ঠিক তেনেদৰে দুই এটা জানিলেও আপোনালোকে নেক্সটখিনি মিলাই ল'ব পাৰিব এতিয়া চুহুংমুং আপোনালোকে সকলোৱে জানে চুহুংমুং কি চক্ৰধ্বজ সিংহ সো তেনেকৈ দুটামান জানিলেও আপোনালোকে বস্তুখিনি মিলাই ল'ব পাৰিব ধৰক তিনিটাৰ ভিতৰত কমচে কম দুটা বা তিনিটা জানিব লাগিব ইয়াতে আছে নেক্সট আমি জাষ্ট পেটাৰ্ণটো দেখুৱাব খুজিছিলোঁ এতিয়া ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ আছে 18 মিনিট 27 মিনিট ইতিমধ্যেই হৈ গ'ল আপোনালোকে চাওক নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকক উত্তৰসমূহ দেখুৱাই দিছোঁ আৰু যোনখিনি এটাত মানে উত্তৰত কৈ দিব পাৰি আমি তেনেকুৱা প্ৰশ্নসমূহ চাই ল'ম আপোনালোকে উত্তৰসমূহ চাই লওক 33 নম্বৰৰ যিটো প্ৰশ্ন আছিলে ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো B 34ৰ আমি অফিচিয়েল এনসাৰ কি টেলিগ্ৰাম চেনেলত দি দিম C35B ইয়াতে চাওক সব দীঘলীয়া প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্ন দীঘলীয়া আমি নেক্সট ভিডিঅ'ত আমি এই বিষয়ে আলোচনা কৰিম আৰু যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব ভিডিঅ'টো ইতিমধ্যে যথেষ্ট দীঘলীয়া হ'ল আমি ইয়াতে 1 মাৰ্কৰ এতিয়া এইটো প্ৰশ্ন আমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব এইটো প্ৰশ্ন বাৰু লৈ লৈছোঁ Which of the following অংকীয়া নাটছ were not composed by শংকৰদেৱ শংকৰদেৱৰ কোনখন নহয় বুলি সুধিছে আমি জানো প কা কে ৰু পাৰা কোনখন নহয় কালিয়া দমন হয় পত্নী প্ৰসাদ হয় কেলিগোপালো হয় কিন্তু অৰ্জুন ভঞ্জনখন নহয় আমি যেতিয়া প কা কে ৰু পাৰা আমি অসমীয়াৰ ভিডিঅ'ত এই বিষয়ে ইতিমধ্যে বহুবাৰ আলোচনা কৰিছোঁ চাওক বস্তু কিন্তু সিমানখিনিয়েই আপোনালোকৰ গ্ৰেড 4 হওক বাকি আপোনালোকৰ গ্ৰেড 3 হওক APSC হওক বস্তু সেই সিমানখিনিয়েই কেৱল মানে যিটো ষ্টেণ্ডাৰ্ড সেই ষ্টেণ্ডাৰ্ডটো হাই হৈ গৈ থাকে সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব 4 অনলি এতিয়া চাওক খুব দীঘলীয়া প্ৰশ্ন দেখাত ভয় লাগে কিন্তু ঠিক ইমানো জটিল নহয় কিন্তু খুব পঢ়িব লাগিব এতিয়া 75th ৰিপাব্লিক ডেৰ ওপৰতো প্ৰশ্ন আহিছে চাওক সো ইয়াৰে কাৰেক্ট এনসাৰটো 3 অনলি নেক্সট সৰু প্ৰশ্ন তেনেকুৱা
চাওক খুব দীঘলীয়া প্ৰশ্ন আমি কাৰেক্ট এনসাৰবোৰ আপোনালোকে জুম কৰি ল'ব পাৰিব আমি ইয়াত হাইলাইট কৰি দি থৈ দিছোঁ ভিডিঅ'টো ইতিমধ্যে যথেষ্ট দীঘলীয়া হ'ল আৰু এইটো ভিডিঅ'ত আজি ইমানতেই শেষ কৰিছোঁ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে অশেষ ধন্যবাদ নেক্সট ভিডিঅ'ত আৰু আমি টেলিগ্ৰাম চেনেলত আপোনালোকক মানে কি এনসাৰ কি দি দিম আপোনালোকে মিলাই চাব পাৰিব আমাৰ টেলিগ্ৰাম চেনেলত ফ্ৰী ষ্টাডি মেটেৰিয়েল এভেইলেবল আছে তাৰ পৰাও গৈ আপোনালোকে আমি ডিসক্ৰিপশনত দি দিম তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি লওক নেক্সট যেতিয়া আমি APSC সিৰিজ ওলাম প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টত আমি ডিটেইলছ লৈ আলোচনা কৰিম আৰু গ্ৰেড 3 গ্ৰেড 4 যিসকলে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে যদি প্ৰশ্নখন চাব বিচাৰি আছিল APSC প্ৰশ্ন কেনেকুৱা আহে তেওঁলোকে ভিডিঅ'টোৰ মাধ্যমত চাব পাৰিলে যিসকলে নতুনকৈ 2025 চনত APSC প্ৰিলিমছ দিম বুলি ভাবিছে তেওঁলোকৰ বাবেও ভিডিঅ'টো চাওক ভিডিঅ'টো দীঘলীয়া হোৱাৰ বাবে আমি শেষত অকণমান ছুটি কৰিব লগা হ'ল বাকি নেক্সট 50টাৰ উত্তৰো আমি এটা ভিডিঅ'ৰ মাধ্যমত দি দিম তাত কেৱল এনসাৰখিনি দি দিম আৰু আমাৰ টেলিগ্ৰাম চেনেলত আমি এনসাৰ কি কুৱেশ্যন পেপাৰ সকলোখিনি প্ৰভাইড কৰি আছোঁ আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব ধন্যবাদ জয় অসম